Awesome Information Commission. Your Technology Minister. We would also like to welcome in our midst Dr. Samudra Gupta Kashyap, former State Information Commissioner, Assam Information Commission. He is also a veteran journalist retired from the Indian Express as a senior assistant editor for Northeast India. He has been later appointed as Information Commission by the Assam government. We are glad to have you in our midst, sir. Next, we would like to felicitate Sri Atul Kumar Sharma, Secretary of the Assam Information Commission. Knowledge about the Right to Information Act, and not because going through the act, the various provisions of the act that has been incorporated there. So because of which ইয়াত বহুতখিনি সময়ত আমাৰ ইয়াতে এতিয়া কাৰ্বি আংলং ডিষ্ট্ৰিক্টত every now and then since my joining here as the principal secretary, every now and then I used to receive the order from the State Information Commissioner after hearing the appellate which was not disposed at our level here. So, এইটো হোৱাৰ বাবে ইয়াত এটা বেয়া মেছেজ পাব্লিকৰ মাজত ৰাইজৰ মাজলৈ জনসাধাৰণৰ মাজত যোৱা আমি দেখা পাওঁ যে the officers here we are hiding things from the public that আৰু মানুহবিলাক Sri Atul Sharma, the Secretary of Assam Information Commission, the Deputy Commissioner Karbi Anglong, Madhumita Bhagavati, all the secretaries, officers of Karbi Anglong Autonomous Councils, and also the officers from Udai districts, including the additional deputy commissioners and the Principal Secretary, Secretary RTI Commission, Sri Atul Sharma sir, and all the officers present here. I would not like to say, I want to be very brief on. I would like to actually welcome sir, and I would like to thank sir for knowledge about the Right to Information Act, and not because going through the act, the various provisions of the act that has been incorporated there. So because of which ইয়াত বহুতখিনি সময়ত আমাৰ ইয়াতে এতিয়া কাৰ্বি আংলং ডিষ্ট্ৰিক্টত every now and then since my joining here as the principal secretary, every now and then I used to receive the order from the State Information Commissioner after hearing the appellate which was not disposed at our level here. So, এইটো হোৱাৰ বাবে ইয়াত এটা বেয়া মেছেজ পাব্লিকৰ মাজত ৰাইজৰ মাজলৈ জনসাধাৰণৰ মাজত যোৱা আমি দেখা পাওঁ যে the officers here we are hiding things from the public that আৰু মানুহবিলাক আজি 25 আগষ্টত আমাৰ ষ্টেট ইনফৰমেশ্যন কমিশ্যনৰ পৰা আমি ইয়ালৈ আহিলোঁ কাৰ্বি আংলং ডিফুৰ দুটা ছেগমেণ্ট আছে, এটা হ'ল জিলা আৰু এটা হ'ল কাৰ্বি আংলং অট'নমাছ কাউন্সিল। গতিকে এইটো এটা ডাঙৰ অফিচ। আমি মন কৰোঁ যে ইয়াত যথেষ্ট বিশেষকৈ ৰাইট টু ইনফৰমেশ্যন এক্ট 2005ৰ অধীনত কিছুমান আমাৰ কোৱাৰিজ আহি থাকে, আৰু গতিকে আমি পাব্লিক অথৰিটিসকলৰ লগত মিটিং কৰিলোঁ। ইয়াত হোজাইৰ পৰাও অফিচাৰসকল আহিছিলে, পাব্লিক অথৰিটিজ, আৰু বিশেষকৈ SPIO আৰু অন্যান্য অফিচাৰ্ছ প্লাছ ফাৰ্ষ্ট এপিলেট অথৰিটিজ ADC সকল, তেওঁলোকৰ লগতো আমি কথা পাতিলোঁ। কেনেধৰণে কিয় কৰিব লাগে, কিয় ডেম'ক্ৰেচিৰ কাৰণে, এখন সুস্থ গণতন্ত্ৰৰ কাৰণে ৰাইট টু ইনফৰমেশ্যনটো এটা খুব আৱশ্যকীয় এটা অংগ, সমাজখন ভালকৈ চলি থাকিবৰ কাৰণে, ট্ৰেন্সপাৰেঞ্চিৰ কাৰণে, কৰাপশ্যন নহ'বৰ কাৰণে, স্বচ্ছতা আনয়নৰ কাৰণে, যাতে মানুহে খবৰবোৰ পাব পাৰে, সেইকাৰণে তেওঁলোকক সজাগ কৰিলোঁ। আৰু তাত বহুত নিয়ম কানুন বা ষ্টেপছ কিছুমান থাকে, সেইখিনি যাতে ফ'ল' হয় ভালকৈ, সেইখিনি তেওঁলোকৰ লগত আমি কিবা অসুবিধা পাইছে নেকি সেইখিনিও সুধিলোঁ। আৰু এতিয়া আমাৰ ষ্টেট ইনফৰমেশ্যন কমিশ্যনৰ তৰফৰ পৰা আমি কিয় কেতিয়াবা শাস্তি দিবলগীয়া হয়, কেতিয়াবা ডিপাৰ্টমেণ্ট প্ৰচিডিং ল'বলগীয়া হয় অফিচাৰ্ছৰ বিৰুদ্ধে,
সেইটো নহ'বৰ কাৰণে তেওঁলোকে যাতে মূলতে সমস্যাটো সমাধান কৰে, যাতে খবৰবোৰ দিয়ে যেনেধৰণে পাৰে। কিন্তু তাত এক্সাম কেটেগৰী এটা আছে ছেকশ্যন 8, সেই এক্সাম কেটেগৰীটো তেওঁলোকে দিব নালাগে খবৰ। সেইখিনিও তেওঁলোকে অধ্যয়ন কৰিব লাগে, বিশেষকৈ জানিব লাগে কোনখিনিত দিব নোৱাৰি খবৰ, বিভিন্ন কথাত সেইখিনি এক্টত লিখা আছে, সেইখিনিও কোৱা হ'ল। আৰু এই মাফিয়া গ্ৰুপ এটা কেতিয়াবা RTI নামত সৃষ্টি হয়, তাহাঁতে পইচা ধান্দা কৰে বা অফিচাৰক দিগদাৰী কৰি থাকে, আমনি কৰে, তেনেকুৱাবোৰৰ ক্ষেত্ৰতো সচেতন হ'ব লাগে। সেইবোৰ ক্ষেত্ৰত আমি তেওঁলোকক FIR দিবলৈ কৈছোঁ। গতিকে এই ধৰণে আমি সামগ্ৰিক বস্তুটো সমাজৰ ভালৰ কাৰণে, বিশেষকৈ কাৰ্বি আংলং এখন সুন্দৰ এখন জেগা, অসমৰ এটা ৰত্ন, এনেকুৱা ধুনীয়া সুন্দৰ জেগাডোখৰ, জিলাখন সকলো ধৰণে প্ৰস্ফুটিত হ'ব লাগে, আমি তাকে কামনা কৰিছোঁ। আৰু অফিচাৰ্ছৰ কৰ্পৰেশ্যন ভাল পাইছোঁ। থেংক ইউ ভেৰি মাছ। এটা কথা ওলাই যে মানে যিসকলে কিছুমানে RTI কৰে, কিন্তু RTI বিপৰীতে কিন্তু তেওঁলোকে তথ্যনত পইচা লাগে, এনেকুৱা ধৰণৰ কেছ ইয়াত পাইছে নেকি? আজি এনেকুৱা আলোচনা ওলাইছে নেকি তেনেকুৱা? বিভিন্ন, মই কৈছোঁ নহয়, কিছুমানে এক্সটৰ্চনিষ্ট ওলায়, গতিকে সেইবোৰৰ ক্ষেত্ৰত সাৱধান কৰি দিছোঁ। আমাক FIR দিব লাগে। থেংক ইউ।